নাচি নাচি আহিব লাগে তহঁতে ভিডিঅ'টো অহাটো অকমান দিখনৈ কাষে কাষে আমি গৰু গা ধুৱাবলৈ গৈ আছো সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ এটা সুন্দৰ পদক্ষেপ 5 বছৰৰ মূৰত 3খন গাঁও মিলি আমি এবাৰ গৰু গা ধোৱা পৰ্বটো আৰম্ভ কৰিছো অসমত থাকে এয়াই প্ৰথম এনেকুৱা বহুত বছৰ ধৰি এই পৰম্পৰাটো আমাৰ মাজত আছিলে মাজতে আকৌ এবাৰ হেৰাই গৈছিলে কুৱপু চেনেলৰ উদ্যোগত আমি আকৌ সকলোৱে একেলগে গৰু গা ধোৱা পৰ্বটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো সকলোৱে সহযোগ কৰিছে ভাল লাগিছে আগলৈ আপোনালোকক দেখুৱাই থাকিম সুন্দৰ পৰিৱেশৰ মাজত এয়া বননি সেউজীয়া ঘাঁহনি কিনাৰত দিখনৈ দেখিছিল না ভিডিঅ'টো একদম তালৈকে লৈ আহিছে এইবোৰ বাইকৰ চিন আছে ৰ'দটো দি থকালে এইবোৰ একদম ফৰফৰীয়া হৈছে মাজে মাই তেওঁ নাই নি আছে ৰ'দটো দিয়া হ'লে সকলো ৰাইজ আহি এতিয়া সমবেত হৈছে গৰু গা ধুৱাবৰ কাৰণে অলপ সময়ৰ পাছতে আমি সকলোৱে মিলি গৰু গা ধুৱাম বালি চাপৰিতে সকলোটি মিলি আমি এতিয়া অলপ সময়ৰ পাছতে গৰু গা ধুৱাম আপোনালোকে চাই থাকক আমাৰ কুৱপু চেনেলটি ধন্যবাদ সকলো ৰাইজ আহি বালি চাপৰিত এয়া সমবেত হৈছে এয়াই আমাৰ টুপৰ বালি চাপৰি 3খন গাঁও মিলি আমি ইয়াতে গৰু গা ধোৱা পৰ্বত সকলোৱে মিলি গৰু গা ধুৱাম আজি বতৰৰ অলপ প্ৰতিকূল পৰিৱেশ গতিকে ভিডিঅ' কোৱালিটিটো অলপ পোহৰটো অলপ কমি আছে তথাপিতো আমি যিমান পাৰোঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ গৰু গা ধুৱাবলৈ সকলোৱে এতিয়া আশীৰ্বাদ লৈছে আশীৰ্বাদ দিছে অলপ সময় পাছতে আমি গৰু গা ধুৱাম এয়া সমজুৱা গৰু গা ধোৱা পৰ্ব এয়া আৰম্ভ হৈছে
এইটো কি বুলি কয় চাহ হলোৱা হলি কৰিছে ইজনে সিজনৰ লগত চাক বদলাইছে মজা মজা সকলোৰে আনন্দৰ দিন তিনিখন গাঁও মিলি দিখৌ নৈৰ পাৰত ডবল পলাইছে ডবল খাবার কত হইব মানুহ Happy Bihu. Bilang
সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিলে গৰু গা ধোৱা লাইভ থানাৰ পৰা আজি লাইভ সকলোৱে দেখিলে গৰু গা ধোৱা খুবেই আনন্দ কৰিছোঁ। সকলোৱে অনাগত দিনবিলাক খুব সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ৰংঘৰৰ পৰা ইয়াৰ পিছত আমি লাইভ দেখুৱাম। ধন্যবাদ। পিছফালৰ পৰা কমেণ্টে কৰি আছে আৰু এক শ্বুট আৰু এক শ্বুট। কওক। শেষবাৰৰ বাবে আত্মসমৰ্পণ কৰিবলৈ অনুৰোধ জনা হ'ল। লগতে পেৰাচুট পেৰাকামণ্ডও আছে। একেবাৰে শেষ পৰ্যায়ত তেওঁলোকক ব্যৱহাৰ কৰা হ'ব। গতিকে আপোনাক সন্মান সহকাৰে ইয়াত আত্মসমৰ্পণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ভৱভূমিখী যাত্ৰা এয়া আমাৰ চাহৰ পৰ্ব। সকলোৱে মিলি একাপ চাহ খাওঁ। এটা লুকাইছিলে তাকো আজি আকৌ জুবুৰা দিয়া হ'ব। বিচাৰিবলৈ গৈছো। কেনি 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 এজন মাজতে হেৰাই গৈছিলে। তাকে এজন হেৰাই গৈছিলে মাজতে। তেওঁকো আজি জুবুৰা দিবলৈ অনা হৈছে। সেয়া আমাৰ পৰা ধৰ্ম গৰু গা ধোৱা পৰ্ব ইমানতে শেষ হ'ল। এতিয়া আমি ঘৰলৈ উভতি গৈছো। কেনেকুৱা লাগিলে ক আকৌ। মজা লাগিলে অনুভৱটো বাই বাই।
নৃত্য এটা দিবগে লাগিব এয়া আমাৰ গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি আমাৰ বৰ্তা আজি বিহু কেনেকুৱা লাগিলে আপুনি দুআষাৰ কওক বিহু ভালেই লাগিলে বিহু ভালেই হৈছে আৰু তোমালোকে যে এই অনুষ্ঠানটো কৰিছা তাৰ বাবে তোমালোকক অশেষ ধন্যবাদ জনাইছো ধন্যবাদ প্ৰাণত শ্ৰদ্ধেয় আমাৰ যুৱকবৃন্দ আজি তোমালোকে যিটো নীতি নিয়মেৰে পালন কৰিছা তাক মই নথৈ ধন্যবাদ ধন্যবাদ প্ৰত্যেকৰ পৰিয়ালকে ডাঙৰ শুভেচ্ছা যাচিছো আজি মোৰ 60 বছৰ পাৰ হ'ল তথাপিতো মই তোমাৰ যুৱক হৈ আছো বুলি ভাবিছো আৰু যদি ক'ৰবাত অন্য ভুল বান্ধি গৈছে তাক মই ক্ষমা কৰিছো আৰু বিশেষকে আৰু এটা কওঁ ঐ আগবাঢ়ি শুৱনি কাকিনি তামোল আগবাঢ়ি শুৱনি বয়গৰ শুৱনি গাবৈ ছোৱালী নিজে লব পৰা নিজে বব পৰা পাতিছা ভলুকা বাহৰ নথবা বছৰকৰ বিহু বুলি আপোনাৰ পৰা ৰখাই হ'ব বুলি আশা কৰিলো ভাল লাগিছে অতীত বৰ্তমান মন্থন হ'ব লাগে তেনেহলে আইতাৰ পদূলি মধুৰী কেতে কি মলে মলায় আইতাৰ পদূলি গোন্ধাইছে মধুৰী কেতে কি সৰু ফুল 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 সৰু ফুল চিঙু চিঙু লাগে সৰু ফুল চিঙিলে কি জানে ফুল মনলে ফুল ফুল আছে চিঙু লাগে সৰু ফুল চিঙিব মই নোৱাৰো সৰু ফুল দুখে লাগে বিদুনি সৰু ফুল তুমি যে ৰুচিলা আপুনি কিবা এটা যুৱ সমাজৰ উদ্দেশ্যে কিবা এষাৰ কওক আমি আজি বহাগৰ প্ৰথম দিনত সৰু বিহুৰ আমি লগ জনাইছোঁ আদৰণি জনাইছোঁ
আৰু এনেকৈ যাতে আমাৰ সম্প্ৰীতি আৰু যি হেৰি বিহুৰ কৃষ্টি আমাৰ জীয়াই ৰাখিব লাগে। এনেকৈ আগলৈকে যাতে আমাৰ বিহু যুৱকবৃন্দ বা সকলোকে লগ খাই এনেদৰে বিহু আৰম্ভ হ'ব লাগে। এই মোৰ বক্তব্য সামৰণি।